সময়ত দুজন বৰ মৰমৰ সখী আছিল। এজন মৰিবৰ সময়ত তেওঁৰ পুতেকক সখীয়েকৰ হাতত গতাই দি কলে, সখী, মোৰ ল'ৰাটোক তোমাৰ হাতত গতালো, তুমি তাক বুদ্ধি ভৰসা দি চলাই মেলি মানুহ কৰিবা। পুতেককো সি কলে, মোৰ সখীৰ হাতত তোক গতালো, সখীয়ে যিহকে কয় তই তাকে কৰিবি, যেনেকৈ চলাই তেনেকৈ চলিবি, কোনো কথাত সখীৰ বায়েকৰ চুলি এডালৰ সমানো আঁতৰ নহবি, কোনো কাম কৰিবলগীয়া হলে সখীৰ কাণ চোৱাইহে কৰিবি। বাপেক ঢুকাল, পুতেকেও বাপেকৰ কথা মতেই তাৱৈয়েকৰ কথা মতেই চলি আছে। এদিন তাৰ ঘৈণীয়েকৰ ল'ৰা এটা উপজিলত সি তাৱৈয়েকক গৈ সেই বাতৰি দিলেগৈ। তাৱৈয়েকে তাক কলে, তোমাৰ ঘৰৰ পিছফালে পোতা পুখুৰীটোত ল'ৰাটো নি এতিয়াই পুতি থোৱাগৈ। সি তাৱৈয়েকৰ কথাত অবাক হল, কিন্তু বাপেকৰ আজ্ঞাৰ মতে একো নকৈ ল'ৰাটোৱে নি তাৰ ঘৰৰ পাছফালে পোতা পুখুৰীত পুতি থলেগৈ। ইয়াৰ এবছৰ পিছত তাৰ আকৌ এটা ল'ৰা উপজিলত তাক তাৱৈয়েকে আগৰ দৰে পুতি থবলৈ কলত সি মনতে বৰ বেজাৰেৰে তাৱৈয়েকৰ কথাৰ সৰুগত কৰি মানি ললে তাকে। ইয়াৰ ১.৫ বছৰমান পিছত তাৰ ঘৈণীয়েকে এজনী ছোৱালী পালে। এইবাৰ সি ভাবিলে, এইবাৰ চাগে তাৱৈয়ে মোক আগৰ ল'ৰা দুটাৰ দৰে ছোৱালীজনীকো পুতি থবলৈ নকয়। কিন্তু সি বিস্ময় মানিলে যে তাৱৈয়েকে এই ছোৱালীজনীকো আগৰ ল'ৰা দুটাৰ দৰে পোতা পুখুৰীত পুতি থবলৈ কলে। সি নিৰুপায় হৈ মনৰ বেজাৰ মনতে পুহি তাৱৈয়েকৰ কথা মতে ছোৱালীজনীকো পুতি থলে। ইয়াৰ ২ বছৰমান পিছত ঘৈণীয়েকৰ আকৌ এটা ল'ৰা জন্ম দিলে। এইবাৰ ভাবিলে, বাৰু তাৱৈক এইবাৰ বাতৰিটো দিওঁ, কিন্তু যি থাকে কপালত, এইবাৰ তেওঁ এই ল'ৰাটো পুতি থবলৈ কলেও মই আৰু কেতিয়াও পুতি নথওঁ, তেওঁৰ কথা আৰু কেতিয়াও নুশুনো। ইয়াকে ভাবি সি তাৱৈয়েকৰ ঘৰলৈ গৈ ল'ৰা হোৱাৰ বাতৰি দিলত তাৱৈয়েকে তাক কলে, বোপা, ল'ৰাটো তুমি ধুৱাই পখলাই লোৱাগৈ, কিন্তু মই এটা কথা কওঁ, তুমি তোমাৰ আগৰ ল'ৰা ছোৱালী কেইটা য'ত পুতি থৈছিলা, আজি ৰাতি সেইখিনিতে পলয় এটা পাতি তাৰ ওপৰতে পৰ দি বহি থাকিবা। তাৱৈয়েকৰ কথা মতেই সি ঘৰলৈ গৈ ল'ৰাটো ধুৱাই পখলাই আৰু ৰাতি সেইদৰে পোতা পুখুৰীৰ মাজত পলয় এটা লৈ বহি থাকিল। ৰাতি দুপৰ হৈছে এতিয়া। এনেতে বৰটো লৰাই গাঁতৰ ভিতৰৰ পৰা মাত লগালে, ভাইটি, মই থাকিবলৈ নাপালো, পোৱাহেঁতেন তাক থিয়শূলত দিলোহেঁতেন, ঠেট কটা, ভাল সাৰিল। এতিয়া আকৌ মাজুটো লৰাই মাত লগালে, ককাইটি, মই থাকিবলৈ পোৱা হলে তাৰ ডিঙিত চিপ জৰি লগালোহেঁতেন, তাৰ তাৱৈয়েকে আমাৰ মঙহ খালে। তাৰ পাছতেই আকৌ ছোৱালীজনীয়ে মাত লগালে, ককাইটিহঁত, যদি মই কেনেবাকৈ থাকিবলৈ পালোহেঁতেন, তেন্তে তাক কেঁকুৰাই খোলা দি খুলি খুলি খালোহেঁতেন। কি কম ককাইটি, মনৰ কথা মনতে ৰৈ গল। এইবোৰ কথা বাৰ্তা শুনি মানুহটোৱে তেতিয়া ভালকৈ বুজিলে যে তাৰ তাৱৈয়েকে তাৰ কি উপকাৰ কৰিলে। তেতিয়া তাৱৈয়েকৰ ওপৰত তাৰ ডাঠ বিশ্বাস হল। ইয়াৰ কিছুদিন পিছত সি তাৱৈয়েকৰ ঘৰ ওলাই তাৱৈয়েকক কলে, তাৱৈ, ধানৰ দৰ কমিল, এতিয়া কি কৰিম, লাহে লাহে কিজানি আৰু কমিবহে, যোৱা এতিয়া বেচি দিয়াগৈ। সি তাৱৈয়েকৰ কথা মতেই টকাত ২০ পোৰাকৈ ধান বেচি লৈ গৈ তাৱৈয়েকক দেখুৱালত তাৱৈয়েকে কলে, ভাল হৈছে, এতিয়া তুমি এই টকাৰে সোণ আনি সোণাৰীৰ হতুৱাই এটা লাডু গঢ়োৱা। তাৱৈয়েকৰ কথা মতে সি এখন সোণাৰীৰ দোকানলৈ বুলি ওলাই গল। তাৱৈয়েকৰ কথা মতেই সি সোণৰ লাডুটো কৰি আনি তাৱৈয়েকক দি কলে, তাৱৈ, আপুনি কোৱা মতেই মই এই সোণৰ লাডুটো কৰি আনিলো, এতিয়া তুমি গৈ লাডুটো নৈত পেলাই দিয়াগৈ। সি তাৱৈয়েকৰ কথা শুনি মনত খুব দুখ পাইছিল যদিও অগত্যা সোণৰ লাডুটো নৈত পেলাই দিলেগৈ। মাহ চেৰেকৰ মূৰত দুম এটাই এটা ৰৌ মাছ বেচিবলৈ বুঢ়াৰ পুতেকৰ ঘৰলৈ আনিছিল। সি ৰৌ মাছটো লৈ কাটিলতে তাৰ পেটত সেই সোণৰ লাডুটো ওলাই পৰিল। ঐ, আজি এটা মাছ বেপাৰীয়ে ৰৌ মাছ বেচিবলৈ আহিছিল, সেই ৰৌ মাছটোৰ পেটতে মই মোৰ সোণৰ লাডুটো পালো। তোমাৰ এইটোৱে নিজৰ বস্তু, যোৱা এইটো এতিয়া তুমি ভালকৈ থৈ দিয়াগৈ। তুমি কিজানি আগেয়ে মোক তোমাৰ শত্ৰু বুলিহে ভাবিছিলা, এতিয়া মই ২টা কথাৰে তোমাক পতিয়ন দিব পাৰি ঈশ্বৰৰ চৰণত সেৱা কৰিছো। যোৱা বোপা, তুমি ধৰ্মত মতি ৰাখি ঈশ্বৰৰ চৰণত নিৰ্ভৰ কৰি সকলো কৰিবলগীয়া কাম কাজ কৰি সুখেৰে খাই বৈ থাকাগৈ, কোনো চিন্তা নাই, মোৰ প্ৰভুৱে তোমাৰ সততে মংগল কৰিব। আৰু এতিয়া কথা লেপেলালে মুচি আৰু আমিও আহিলো গুচি।